নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো তোমালোকক মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা উস্তাদি লৰা ভিডিঅ'টো আৰম্ভণিতে কওঁ যে এই ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি নলয় প্ৰথমে তোমালোকে এই বাইদেউজনীক নটিচ কৰা আজি এই বাইদেউজনী মোক কিছুমান খাথৰ খুদি যাব আৰু মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা উত্তৰ দি যাব চেষ্টা কৰিম নাম্বাৰ 1 এনেকুৱা কি বস্তু আছে যিটো বস্তু ছোৱালী মানুহে টিপি পেলানি হুমুৱাই লাগে কোনে কোনে জানা কমেন্ট কৰি জনাওক পাই গলো হয়তো হেডৱে তোমালোকে যি ভাবিছা হেডৱে হয় আৰু কোৱা এইবাৰ পূজাত লগ পালে কি খোৱাবা সেট এবাৰ পূজা দেখোন গলেই পূজাত লগে নাপালো তোমাক একো নাই অহাবাৰ পূজাত যদি লগ পাই যাও ন হাবিতনি কল আৰু গাখীৰ খুৱাম হবনে बस बेटा बहुत बढ़िया मुन्ना এনেকুৱা কি বস্তু আছে যিটো বস্তু ছোৱালীসকলে আঁকোৱালৈ ভাল পায় কোনে কোনে জানা কমেন্ট কৰি জনাওক ৱাও এই দেখোন দিব আৰু ল'ব পৰা হৈ গল ছোৱালী গাভৰু হৈ গল বা মই ইয়াৰ পেৰেণ্টছক এটাই ক'ব খোজো যে খুৰা পাৰে যদি এই বিয়া দি দিয়ক নহলে গছতে পকি খৰি পৰি যাবগৈ তেতিয়া কোনে খাব ডিয়াৰ এক্স তুমি তোমাৰ ফটো এডিট কৰাতকৈ তোমাৰ চৰিত্ৰ এডিট কৰাটো খুবেই প্ৰয়োজন তাইৰ এক্সে চাগে তাইক বহুত বেয়াকে দিলে আই মিন ধোকা তোক যে এই যাওঁতে তই চোন কান্দি আছিলি তই মোৰ প্ৰাইভেট কথাবোৰ মাজত কেলে আনো এইটো চুৰৰ বাচ্চা ই কোৱাৰ দৰে একেবাৰে নহয় এতিয়া চোৱা আমি হৈছো মধ্যবিত্ত ঘৰৰ ল'ৰা এতিয়া মা দেউতাৰো বয়স বাঢ়ি আহিছে আৰু দুদিন পিছত ঘৰৰ দায়িত্ব ল'ব লাগিব তাকে কিদৰে চলাম কি কৰিম এইবোৰ ভাবি কেতিয়াবা চকুলো বাগৰে আৰু তাকে ইহঁতবোৰে ভাবে আমি ছোৱালীৰ বাবে কান্দো প্ৰত্যেকজন মধ্যবিত্ত ঘৰৰ ল'ৰাহে বুজি পাব যে দেউতাকৰ সা সম্পত্তি চাকৰি নহলে জীৱনটো কিমান কষ্টকৰ মই গম পাইছো এই ভিডিঅ'টো ড্ৰজ কৰিবলগীয়া একো কথা নাই এই বুঢ়াটো পোষ্ট নোচোৱা কিয় বোলে বাকী ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছো এই ভিডিঅ'টোত যদি নকবলগীয়া কিবা ভুল কথা কৈ পালো তেনেহলে প্লিজ মোক ক্ষমা কৰি দিবা